এয়া আমি এনেদৰে গৈ আছোঁ, আগবাঢ়ি গৈ আছোঁ। এই ভিতৰৰ দেৱালত আমি সোমাইছোঁহি। গতিকে আমি মুখ্য দ্বাৰত প্ৰৱেশ কৰা আগমুহূৰ্তত তাৰ অলপ লোকেশ্যন দেখুৱাই লৈছোঁ। এয়া আমাৰ চাকি খৰাই লৈ পেলাই তেওঁলোকে আগুৱাই গৈছে আৰু মই এনেদৰে এই মুখ্য দুৱাৰৰ পৰা সোমাই আহি ভিতৰৰ যিটো দুৱাৰ আছে সেই দুৱাৰ ভাগত আমি জাষ্ট ভৰি থৈছোঁহি। এতিয়া আমি সোমোৱা নাই, গতিকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকক। এয়া হৈছে এয়া এই খৰাৰ কাৰণে আমি নৃত্য বেদনা লৈ লৈছোঁ। এয়া মুখ্য দ্বাৰত প্ৰৱেশ কৰিছোঁ আৰু ভিতৰৰ চৰাত এক সুন্দৰ এটা দেখিছে নহয়। এয়া আমাৰ মন্দিৰ। এয়া হৈছে কি গোপেশ্বৰ দেৱালয়, গুৱাহাটী। গোপেশ্বৰত আমি মাঘ বিহুৰ অৰ্থাৎ প্ৰথম দিনা বুলি আমি গোপেশ্বৰ দৰ্শন কৰিলোঁ। গতিকে চাকি বন্তি লোৱা হ'ল আমাৰ। এতিয়া ভিতৰৰ চৰাত আমি প্ৰৱেশ কৰিম। গতিকে ভিডিঅ'টো শেষ নকৰাকৈ আটাইয়ে ভিডিঅ'টো শেষলৈকে চাই থাকিলে মই DNK ব্লগে সুখী হ'ম। গতিকে বেছি পলম নকৰি আমি মুখ্য ভিডিঅ'ৰ মাজত সোমাই যাওঁ। মুখ্য দ্বাৰত সোমাম, মুখ্য দ্বাৰত প্ৰৱেশ কৰিম। গতিকে এনেদৰে আমি আগুৱাই গৈ আছোঁ। এয়া আমি হাত ধুবলৈ লৈছোঁ, যিহেতুকে ভিতৰত যাম। গতিকে হাত মুখ ধুই গ'লে ভাল আৰু ভগৱানৰ নাম লৈ শ্ৰীচৰণত। আমাৰ গীৰ্জাও বঢ়িয়াকৈ ধুলি সাজি লৈছে। মানে এটা খুব বঢ়িয়া পৰিৱেশ। ইয়াতে সুন্দৰ পৰিৱেশ, পুখুৰী আছে বেক চাইডত। তাৰপিছত ভিউ, কি সুন্দৰ ভিউ। এয়া পাহাৰ, এখন পাহাৰ লাগি আছে ইয়াতে। গতিকে এটা হেৰি সুন্দৰ এটা ভাল ভিডিঅ'টো শেষলৈকে চাই থাকিলে সুখী হ'ম। ভিতৰখনত প্ৰৱেশ কৰাৰ আগমুহূৰ্তত আমি এনেদৰে হাত ভৰি ধুই লৈ পেলাই আমি আগুৱাই যাম। গতিকে আগুৱাই গৈছোঁ। এই সকলোৱে ব্যস্ত হৈ আছে বিহু বুলি, মানে আজি প্ৰথম দিন, পহিলা দিন। গতিকে সেই ভাবি আমিও আহিছোঁ ভগৱানৰ ওচৰত, শ্ৰীচৰণ ওচৰত প্ৰৱেশ কৰিছোঁ। ভিতৰৰ ওচৰত প্ৰৱেশ কৰি আহি আছোঁ এনেদৰে সেৱা ল'বলৈ। এতিয়া আমি চাকিৰ কাৰণে আগবাঢ়িছোঁ। চাকি জ্বলাম ধূপ চাকিৰে। পিছত আমি এন্ট্ৰি কৰিম আমাৰ এই গুহাৰ ভিতৰত। এই ওপৰৰ দৃশ্য দেখুৱাই দিছোঁ। কি প্ৰকাণ্ড ওখ একদম শিল। ইয়াৰ তলতে আছে আমাৰ মুখ্য মন্দিৰৰ এই বিশেষ মুহূৰ্ত এটা, এই বিশেষ দৃশ্যটি আমি এনেকৈ আহি ভিতৰ চৰা পাইছোঁ। মন্দিৰ গোপেশ্বৰ দেৱালয়। এই গোপেশ্বৰ দেৱালয়ৰ এটা ঐতিহাসিক এটা হেৰি আছে যে কথিত আছে প্ৰত্যেকেই যিটো মনৰ আশাৰে যি ইয়াৰ উদ্দেশ্য পূৰণৰ অৰ্থে আহে, ভগৱানে এই মানে আশা পূৰণ কৰে বুলি এটা আছে। চ' সেই উদ্দেশ্যৰে আমি আহিছোঁ। খুব এটা বেক চাইডত পাহাৰখন আছে। গতিকে এটা মনোমোহা এটা প্ৰাকৃতিক পৰিস্থিতিৰে ভৰপূৰ এখন বিশেষ এটা দেৱালয়, গোপেশ্বৰ দেৱালয়। ইয়াৰ বহুত যথেষ্ট প্ৰমাণ আছে। আপোনালোক প্ৰত্যেকে ইয়ালৈ আহিব পাৰে। আহি ইয়াৰ শ্ৰীচৰণত সেৱা জনাই আপোনালোকৰ মনৰ আশা আকাংক্ষা সপক্ষে আহিব পাৰে। গতিকে মই ভিউবিলাক যিমান দূৰ পাৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এটা ভাল সুন্দৰ ভিউ, মানে পাৰ্কিঙৰো ব্যৱস্থা আছে। বেক চাইডত পাৰ্কিং আছে আৰু আগত এনেকুৱাকৈ ৰেষ্ট ল'ব পৰা বিশেষ ঠাই আছে, জিৰণি ঠাই আছে।
আৰু এনেদৰে এই হেৰিটো কাষতে শিলৰ এটা গুহা, এই বেক চাইডত সম্পূৰ্ণ শিলৰ এটা গুহা, সেই মানে গুহাটো চাবলগীয়া। গতিকে আহিলে গোটেই দৃশ্যটো দেখিবলৈ পাব। এইটো হৈছে কামৰূপ গ্ৰাম্য জিলাৰ বাহেতা চাৰিআলিৰ ওচৰতে অৱস্থিত এটা বিশেষ ঐতিহাসিক এটা ভাল ঠাই আৰু। গতিকে ইয়াতে গোটেইবিলাক সুবিধা আছে, পিকনিকৰ সুবিধা আছে, এভৰিথিং আছে। গতিকে মই আপোনালোকৰ মোৰ DNK ব্লগৰ গেটাৰছে আপোনালোকক মই জনাব পাই সুখী হৈছোঁ। তেখেতক আমি সুধিম বাৰু। ভাল লাগিছে ইয়াতে আহি পেলাই, আপোনাক মই ডাইৰেক্টলি কৈছোঁ আৰু ইয়াৰ পৰিৱেশটো ভালে লাগে। বহুত আগতো আহিছিলোঁ আৰু আজি আহি ভাল লাগিছে। আমাৰ আজি মেৰেজ ডে আৰু সেইবাবে আহিছোঁ। আপুনি ইয়াৰ বিষয়ে অলপমান ক'ব পাৰিব? আপোনাৰ মন্দিৰটো কিমান বছৰ হ'ল আৰু কোন কোন ভগৱানৰ নামত? এইখন গুপ্তেশ্বৰ দেৱালয় আচলতে অপভ্ৰংশ হৈছে। গুপ্তেশ্বৰ একচুৱেলি গুপ্তেশ্বৰ ন? গুপ্তেশ্বৰৰ পৰা অপভ্ৰংশ হৈছে। ইতিহাস অলপমান ডাঙৰ কৰিব, চাউণ্ডটো বেছি ভালকৈ আহিব, অলপমান ডাঙৰ কৰি দিব। দেখক, এইটো আমাৰ এইখন ইতিহাস প্ৰসিদ্ধ ঐতিহ্যমণ্ডিত গুপ্তেশ্বৰ দেৱালয়। গুপ্তেশ্বৰ একচুৱেলি নহয়, আচলতে অপভ্ৰংশ হৈছে। গুপ্তেশ্বৰৰ পৰা অপভ্ৰংশ হৈছে। গুপ্তেশ্বৰ দেৱালয় অৰ্ধনাৰীশ্বৰ দেৱালয়। হয়, শিৱসিংহৰ ৰজাৰ দিনত দেৱালয় ডেভেলপমেণ্ট হৈছে। বৰদেউৰী পাইকবিলাকক মাটি বৃত্তি প্ৰদান কৰিছে। তেতিয়াৰ পৰা তাৰমানে তাৰ আগৰ পৰা নিত্য পূজা চলি আহিছিলে, কিন্তু শিৱসিংহৰ ৰজাৰ দিনত যেতিয়া ডেভেলপ হ'ল তেতিয়াৰ পৰা নিত্য ভোগ নিত্য পূজা চলি আছে। এতিয়া যাত্ৰী সমাগম কম। এটা সময়ত অটব্য অৰণ্য আছিলে। এইবিলাক ঠাইত গৰখীয়াবিলাকে গৰু চৰাইছিলে। গৰু চৰাই থাকোঁতে নিৰ্দিষ্ট কাজলী গাই এজনী টোলৰ মাজৰ পৰা নোহোৱা হ'ল। গৰখীয়াবিলাকৰ কৌতূহল জন্মিল, ক'তনো যায় গাইজনী এটা সময়ত সদায়। আকৌ এটা সময়ত নোহোৱা হৈ আকৌ কিছু সময়ৰ পাছত আকৌ নিজে নিজে টোলৰ মাজত লগ লাগে। গৰখীয়াবিলাকে এদিন চব ল'লে, লৈ দেখিলে সেই কুৰংগটোত গহ্বৰটোৰ ভিতৰত সোমাই পাছৰ ঠেংখন দাঙি দিয়াৰ পাছত অট'মেটিক গোহাৰৰ পৰা গাখীৰ ওলাই আছে। গৰখীয়াবিলাকে কোৰেৰে খান্দি চাই দেখিলে শিৱলিংগ হিচাপে পূজা কৰি আছিলে, পূজা অৰ্চনা কৰি আছিলে। দুই এজনক তপন দেখালে, নাই আমি দুয়োজনে আছোঁ অৰ্ধনাৰীশ্বৰ, গতিকে ইয়াত নিত্য পূজা নিত্য ভোগ হ'ব লাগিব। আৰু সামিক দেৱালয় ডেইলি নিত্য পূজাৰ লগতে নিৰামিষ যাত্ৰী আনে, নিৰামিষো আনে, কিন্তু সামিষ আচলতে সামিষ মন্দিৰ। পাৰ খাহী মাছ এইবিলাক চলে, এতিয়াৰ পৰা চলি আছে। এটা সময়ততো আগতেই যাত্ৰী নাছিলে, এতিয়া যাত্ৰী সমাগম হৈছে। গতিকে যাত্ৰীৰ দ্বাৰাই যিমানখিনি ডেভেলপ দেখিছে যাত্ৰীৰ দ্বাৰাই হৈছে। উন্নয়ন বুলি তেনেকুৱা বিশেষ চৰকাৰী নাই। গতিকে যাত্ৰী বহুখিনি আহে, যাত্ৰী ইয়াতে সদায় আহে। আমাৰ ইয়াত খুন নাযায় কোনোদিন। যিটো আপুনি সুৰংগৰ কথা কৈছে, সুৰংগটো যিটো আছে সেইটোৱে ন? সুৰংগটো এনে গহ্বৰটোত আমাৰ মূল বিগ্ৰহ। সুৰংগটো সিপিনে থান এটা লৈ পাৰ্বতী থান এখন আছে। ভিতৰে ভিতৰে যাব নোৱাৰে মানুহ। বাদুলি, গুই সাপ, ভেৰাইটিজ কোৱালিটিৰ সাপ আছে। গতিকে তাতে সোমাব সন্দেহ কৰে মানুহে, সোমাব নোৱাৰে। কিন্তু বাহিৰে টান এটা লৈ পাৰ্বতী থান এখন আছে। কিমান দূৰ হয় সেইটো? 500 আধা ভৰলাং হ'ব, 500 মিটাৰমান হ'ব। তাতে যাত্ৰী ইয়াতে হেৰি হয়, ইয়াতে বহুত ফলো পায়, নহ'লে আহিবনে আৰু। যাত্ৰী সমাগম দিনক দিনে বাঢ়ি আহি আছে। আগতকৈ বাঢ়িছে আৰু আগতকৈ যথেষ্ট বাঢ়িছে। এটা হৈছে ডেভেলপমেণ্ট নাই আৰু। এনে আপোনাৰ মাটি ভূখণ্ড কিমান আছে? ভূখণ্ড 1.5 কঠা। এইবিলাক চৰকাৰৰ ফালৰ পৰা কিবা অনুদান একো নাই ন? মানে অসম দৰ্শনৰ পৰা 25 লাখ টকা দিছিলে। মাটি দিব নোৱাৰোঁ কাৰণেই পইচাটো ফিৰি গ'ল। মানে বিবাহ ভৱনৰ কাৰণে আমি বিচাৰিছিলোঁ, বিবাহ ভৱনটো যেতিয়া আমি বনাব দিব মাটি নাপালোঁ, পইচাটো ফিৰি গ'ল। এনে আন্তঃগাঁথনিটোৰ ওপৰত চৰকাৰে অলপ চিন্তা চৰ্চা কৰাটো ভাল বুলি ভাবেনে আপুনি? ভাল। এই ক্ষেত্ৰত
পৰ্যটন বিভাগো আহিব লাগে, চৰকাৰীভাৱে বিভাগীয় কৰ্তৃপক্ষ আহিব লাগে বুলি মই ভাবোঁ। আৰু এইটো কি ধুনীয়া কমিউনিকেশ্যন ৰাস্তাৰ কাষতে, গতিকে এইটো আচলতে চৰকাৰৰ সুদৃষ্টি কামনা কৰিলোঁ। ইয়াৰ যোগেদি আপুনি চৰকাৰক কিবা ক'ব, আহ্বান কৰিব বিচাৰে? এই আহ্বান জনাম, আমাৰ দেৱালয়খন যিহেতু ঐতিহ্যমণ্ডিত দেৱালয়, গতিকে এইটো সুৰক্ষাৰ দায়িত্বত চৰকাৰৰো থাকিব থকাটো। আহি আমি এই পথাৰত মানে আয়তীসকলে নাম ধৰি আছে, তাৰে এটা লৈ লৈছোঁ আপোনালোকৰ ওচৰলৈ দেখুৱাম বুলি। কি সুন্দৰ এটা পৰিৱেশ, ভাল লাগিছে, সঁচাকৈ ভাল লাগিছে। আহক। ফিলিংছ তামাম এনেকুৱা ফ্ৰী জেগা পালে ভালে লাগে মানে। শুনো নাই আৰু ফেব্ৰুৱাৰী ভাল লাগিছে, মই আজি ফাৰ্ষ্ট আহিছোঁ, বহুত ভাল লাগিছে আহি সঁচাই। চ' প্ৰত্যেকে মোৰ ফালৰ পৰাই নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আটাইলৈ মোৰ হিয়া ভৰা শুভেচ্ছাৰে ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ।